ইউনিট আপসু আৰু হান্টাৰ ক্লাব মানে প্ৰত্যেক বছৰে তেওঁলোকে ফুটবল টুৰ্ণামেণ্ট দি থাকে। আজি ফাইনেল আৰু এই ফাইনেলটো মোক আমন্ত্ৰণ জনাইছিলে, গতিকে অপেন কৰি দিলোঁ। দুইটা টিম, নাওকাটাৰ এটা ট্ৰাইবেল ইউথ ডেভেলপমেণ্ট ক্লাব, বহুত পুৰণা ক্লাব, আৰু এটা মাগুৰমাৰী, দুইটাৰ মাজত ফাইনেলটো হৈছে। গতিকে মই আশা ৰাখিছোঁ তেওঁলোকৰ খেলটোৱে আমাৰ ভৱিষ্যত প্ৰজন্ম যিসকল আছে ভৱিষ্যত খেলুৱৈ তেওঁলোকক এনকাৰেজ কৰিব। হয়, আজি চামাবাৰী একদম এটা আইচলেটেড জেগা আছিলে আগৰ পৰা, মানে চবফালেদি অলপ বৰ্ডাৰ হয়, আৰু সেই হিচাপে ইয়াত কিছু আমি উদ্যোগ লোৱা হৈছে। গতিকে চামাবাৰীত আগতে কালচাৰেল ষ্টেজ ইয়াতে হৈ গ'ল, আৰু 1 কোটি টকাৰ এটা কমিউনিটি হল অডিটৰিয়াম দিয়া হৈছিলে, ইয়াক কমপ্লিট হ'ল। আজি উদ্বোধন কৰি দিলোঁ। প্ৰায় মানে 200জনমান মানুহে ইয়াত মিটিং চিটিং কৰি থাকিব পাৰে, কালচাৰ প্ৰগ্ৰামো কৰিব পাৰে। তাৰপিছত এটা মিনি PHC অলৰেডি ইয়াতে আমি ব্যৱস্থা লৈ আছোঁ, এইটোও হ'ব। আৰু ইয়াৰ লগতে আজি ইয়াত লোকেল আমাৰ ইউনিট আপসু আৰু হান্টাৰ ক্লাব মানে প্ৰত্যেক বছৰে তেওঁলোকে ফুটবল টুৰ্ণামেণ্ট দি থাকে। আজি ফাইনেল আৰু এই ফাইনেলটো মোক আমন্ত্ৰণ জনাইছিলে, একেবাৰতে অতিথি মানে কি কয় আপোনাৰ অডিটৰিয়ামটো অপেনিং কৰা আৰু লগতে ফাইনেল গেমটো অপেন কৰাৰ কাৰণে। গতিকে অপেন কৰি দিলোঁ। দুইটা টিম, নাওকাটাৰ এটা ট্ৰাইবেল ইউথ ডেভেলপমেণ্ট ক্লাব, বহুত পুৰণা ক্লাব, আৰু এটা মাগুৰমাৰী, দুইটাৰ মাজত ফাইনেলটো হৈছে। গতিকে মই আশা ৰাখিছোঁ তেওঁলোকৰ খেলটোৱে আমাৰ ভৱিষ্যত প্ৰজন্ম যিসকল আছে ভৱিষ্যত খেলুৱৈ তেওঁলোকক এনকাৰেজ কৰিব। মানে সময়বিলাক চাই ফালে নিজৰ কিছুমান মানে ৰণকৌশল লয়। গতিকে সেই হিচাপে তেওঁলোকে আজি সেইটো কথা চলি আছে যে বৰ্তমান সময়ত দুইটা পাৰ্টীয়ে একগোট হ'লে তেওঁলোকৰ কাৰণে ভাল হ'ব, তেতিয়াহ'লে প্ৰচেষ্টা হাতত ৰাখিছে। গতিকে এইটো নেচাৰেল, মানে প্ৰাকৃতিকভাৱে সেইটো চলি থকা, কাৰণ যিকোনো মানে দলে ৰাইজৰ হকে কাম কৰাৰ কাৰণে যাহাতে তেওঁলোকে নিৰ্বাচন জয়যুক্ত হ'ব পাৰে আৰু ক্ষমতা মানে বহিব পাৰে, ক্ষমতাত থাকি ৰাইজৰ কাম কৰিব পাৰে, তাৰ কাৰণে প্ৰচেষ্টা হাতত ৰাখে। তো এই সময়ত দুইটা দলে, এটাই অকলে নোৱাৰি বুলি দুইটাই এইটো চৰ্চা চলি আছে, আৰু নিখিল বড়ো ছাত্ৰ সন্থা আহ্বান জনাইছে যে BTCৰ মানে স্বাৰ্থত দুইটা দলে এক হওক। গতিকে দেখা যাওক কি হয়, আৰু কি কয় প্ৰত্যেকজনৰে আমিতো মংগলী বিচাৰোঁ। দুইটা পাৰ্টি যদি এক হয় কিবা যদি ভাল কাম কৰিব পাৰে সেইটো বেয়া নহয়। আৰু দুইটা দলে সদায় এটাই আনটোৰ মানে শত্ৰু জ্ঞান কৰি ফালে চিৰবৈৰী হৈ থিয় দি আহিছিলে। আজি তেওঁলোকৰ মাজত এক হয়, একেলগে যদি আমি দেখা পাওঁ, একেলগে অনুষ্ঠান, একেলগে বিয়া পাতি খোৱা, এইটো আমাৰ চবৰ কাৰণে ভাল। যিকোনো বিভাজন হৈ থকা সমাজক, লোকক, দলক এক হোৱা দেখিলেতো চব ৰাইজেও ভাল পাব। গতিকে দেখা যাওক তেওঁলোকৰ প্ৰচেষ্টাত, এইটো তেওঁলোকৰ নিজৰ মানে এটা আপোনাৰ সময়টো চাই ফালে এটা ৰণকৌশল। এতিয়া সেই ৰণকৌশল কিমান সফলতা মানে অৰ্জন কৰিব পাৰে এইটো সময়ে ক'ব, এইটো চবেই দেখিব। গতিকে তাতো আপত্তি কৰিবলগীয়া একো নাই। আহি আছে, গতিকে যিহেতু BTC নিৰ্বাচন আহি আছে, BTC এলেকাত এটা ৰাজনৈতিক মানে যিটো পৰিৱেশ, এই পৰিৱেশটো এতিয়া অলপমান গৰম হৈছে, হ'বই, কাৰণ চবেই সক্ৰিয় হৈছে। আৰু গতিকে ইয়াৰে মাত্ৰ এটা মানে চিনহে মাত্ৰ, সেয়া যিহেতু নিৰ্বাচন আহিছে, সব দলে চিন্তা কৰিছে যে কেনেকৈ ৰাইজক আস্থাত মানে আহিব পাৰে, আৰু ৰাইজৰ সমৰ্থনত কেনেকৈ জয়যুক্ত হৈ পেলাই চৰকাৰ গঠন কৰিব পাৰে। গতিকে মোৰ ক্ষেত্ৰত এইটো এনে ওলাইছে, কাৰণ যিহেতু ভাৰতীয় জনতা পাৰ্টি দলে এইবাৰ BTC নিৰ্বাচনত মানে সক্ৰিয়ভাৱে মানে অকলশৰীয়াকৈ অংশগ্ৰহণ কৰিব বুলি কৈছে। সেইটো কাৰণে মানুহে ফেচ বিচাৰে যে UPPLটো সদায় দেখা দি থকা লিডাৰবিলাক আছে, আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BPFত একদম চিনাকি মুখ, আৰু বহুতো BPFৰ নেতা আছে, অভিজ্ঞ নেতাসকল আছে। তো এটা BJPৰ কথা অহাৰ লগে লগে BJP আগত তেনেকুৱা ধৰণৰ সক্ৰিয়ভাৱে ভূমিকা লোৱা নাছিলে, বা BJP তেনেকুৱা ধৰণৰ মানুহৰ চিনাকি মুখো নাই মানে BTC এলেকাত। তেতিয়া মই BJP যোগদান কৰাৰ পিছত আজি বিধায়ক হৈ BTC পৰা মই যে অসম বিধানসভাৰ অধ্যক্ষ হ'লোঁ, তো BJP বুলি ক'লে মোকে দেখা পায়, আৰু অন্যান্য আমাৰ প্ৰাক্তন বিধায়ক আছে, কোনোবা EM MCLA আছে। গতিকে আমি 4-5জন 6জনকে দেখা পাই, তো তাক লৈ এটা চৰ্চাটো আহি যায়। আৰু সেই চৰ্চাত যিহেতু BTC এলেকাত BJP বুলি ক'লে, তো আমি আছোঁ যিহেতু, গতিকে আমাক লৈয়ে
মানুহৰ মাজত চৰ্চা চলিছে যে তেওঁলোকে হ'লে কেনেকুৱা চলাব UPPL আজি চলাই আছে কেনেকুৱা হ'ল হাগ্ৰামা কেনেকুৱা চলাইছিলে আৰু যদি হাগ্ৰামা হয়তো কেনেকুৱা হ'ব তো এইটো লৈ এটা এনালাইচিছ গতিকে ইয়াত খেতিৰ মাহল আহিছে ৰাজনীতিৰ গতিকে কোনে কি খেতি কেনেকুৱা ধৰণে কৰিব এইটো যিসকলে চাব তেওঁলোকে বিভিন্ন ধৰণৰ মতামত দিব আৰু মই ভাবোঁ এইটো ইয়াৰে অংশ মাত্ৰ কাম কৰিব লাগে ইলেকশ্যন জিকিব লাগিব আৰু ইলেকশ্যন জিকি চৰকাৰ কৰিব পাৰিব লাগিব নোৱাৰিলেও প্ৰতিনিধি থাকিব লাগিব গতিকে যিহেতু BTCত আজি 15টা পূৰ্ণাংগ এটা মানে কি কয় বিধানসভাৰ সমষ্টি হৈ গ'ল এইটো এটা টাৰ্গেট গতিকে BTCৰ বাহিৰৰ তৰফৰ পৰাও BTCৰ এই 15টা চিটটো লৈ BTC নিৰ্বাচনৰ ওপৰত এটা দৃষ্টি আছে গতিকে চবেই ইয়াত পলিটিকেল মানে ইকুৱেশ্যনবিলাক কৰি থাকে ঠিক তেনেকৈ BTCৰ মানে ৰিজনেল ৰাজনৈতিক দল হিচাপে UPPL আৰু BPF দলে সক্ৰিয়ভাৱে আজি কাম কৰি আছে গতিকে প্ৰথমতে তেওঁলোকৰ ৰাজনীতিটো যিহেতু BTC বেছ গতিকে BTCৰ মানে যিকোনো ক্ষেত্ৰতে তেওঁলোকে ইয়াত ৰাইজৰ আস্থাভাজন হ'ব লাগিব আৰু নিৰ্বাচন জিকিব লাগিব গতিকে দুইটা দলে হয়তো অকলশৰীয়াকৈ মানে অলপ কঠিন পাইছে সেইকাৰণে দুইটাই মিলিলে শক্তিশালী ভাবি আৰু মই ভাবোঁ এইটো কাৰো বিৰোধী বুলি নহয় নিজৰ কাৰণে গতিকে UPPL চিন্তা কৰিছে নিজৰ কাৰণে BPF চিন্তা কৰিছে নিজৰ কাৰণে আৰু BJP দিলো নিজৰ কাৰণে চিন্তা কৰি আছে আৰু সময়ত সদায় কেতিয়াবা মিলিব কেতিয়াবা শক্তি বেছি হ'লে অকলে চলি যাব এইটো চলিও থাকিব এইটো ৰাজনীতিত পৰম্পৰা গতিকে মানে এই নিৰ্বাচনটো লক্ষ্য কৰিয়ে এতিয়া BTCত এইবোৰ মানে দৃশ্যটো আজি মানুহে দেখিবলৈ পাইছে আৰু এতিয়া বেছি দ্ৰুতগতিতহে যাব এতিয়া বাই ইলেকশ্যন আছে BTCত চিডলি সমষ্টিত গতিকে তাতে যদি দুইটা দলে মিলি যায় তেতিয়াতো মই ভাবোঁ আজিৰ তাৰিখত উইদাউট কণ্টেষ্টে হৈ যাব চিডলি সমষ্টিত আৰু তেতিয়াতো বহুত বেছি ভাল যদিহে BPF নিদিয়ে মানে যদি UPPL দিয়ে দুইটাই বুজা পৰাত থাকে তেতিয়া ছিংগল কেণ্ডিডেট হ'ব গতিকে সহজভাৱে জয়যুক্ত হ'ব তেনেকুৱা ধৰণৰ আৰু গতিকে তাৰপৰাই গম পোৱা যাব বাই ইলেকশ্যনত যদি মিলিব পাৰে তেতিয়াতো মই ভাবোঁ তেওঁলোকৰ যিটো অংক কৰিছে ধুনীয়াকৈ হয়তো চলি যাব গতিকে বাই ইলেকশ্যনত কোনোবা এটা যদি এৰি দিয়ে তেতিয়াই বুজি ল'ব যে সেইটো হ'ল আৰু ভৱিষ্যতলৈকে তেতিয়া শক্তিশালী হ'ব তেওঁলোক যি চামাবাৰী একদম এটা আইচলেটেড জেগা আছিলে আগৰ পৰা মানে চবফালেদি অলপ বৰ্ডাৰ হয় আৰু সেই হিচাপে ইয়াত কিছু আমি উদ্যোগ লোৱা হৈছে গতিকে চামাবাৰীত আগতে কালচাৰেল ষ্টেজ ইয়াতে হৈ গ'ল আৰু 1 কোটি টকাৰ এটা কমিউনিটি হল অডিটৰিয়াম দিয়া হৈছিলে ইয়াক কমপ্লিট হ'ল আজি উদ্বোধন কৰি দিলোঁ প্ৰায় মানে 200জনমান মানুহে ইয়াত মিটিং কৰি থাকিব পাৰে কালচাৰ প্ৰগ্ৰামো কৰিব পাৰে তাৰপিছত এটা মিনি PHC অলৰেডি ইয়াতে আমি ব্যৱস্থা লৈ আছোঁ এইটো হ'ব